বন্ধুসকল আজিৰ এই ভিডিঅ' আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব কিয়নো এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম চৰকাৰী টয়লেটৰ পইচা আপোনালোকে দ্ৰুত পদ্ধতিত কেনেকৈ চেক কৰিব পাৰিব কেৱল মাত্ৰ আপোনাৰ মোবাইলৰ সহায়ত আপুনি ঘৰতে বহি আপুনি দ্ৰুত নিয়মত আপুনি চেক কৰিব পাৰিব যে আপোনাৰ চৰকাৰী টয়লেটৰ পইচা কেতিয়া সোমাব যদি আপুনি চৰকাৰী টয়লেট অনলাইন বা অফলাইন আবেদন কৰিছে যদি আপুনি প্ৰথম কিস্তি পাই গৈছে তেন্তে আপোনাৰ দ্বিতীয় কিস্তি কেতিয়া সোমাব আপোনাৰ একাউণ্টত আৰু আপুনি কিমান টকা লাভ কৰিব পাৰিব কেতিয়া আপোনাৰ PFMS পাছ হ'ব মই ইয়াত আপোনালোকক কমপ্লিট প্ৰচেছখিনি দেখুৱাই দিম সো ফ্ৰেণ্ডছ আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰিছো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব প্ৰথম ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত এটা লিংক দিছো সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজলৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত এটা অপচন দি আছে এপ্লিকেশন ফৰ্ম ফৰ IHHL ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ওয়েট কৰিব আপুনি অলপ স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ' চাব যদি আপুনি শেষলৈকে ভিডিঅ' চাই তেন্তে আপুনি কমপ্লিট কথাখিনি বুজিব পাৰিব বিষয়খিনি আপুনি জানিব পাৰিব তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে সাইন ইন SBMG পাছটো এপ্লাই কৰাৰ সময়তে আপুনি যেটো মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো আপুনি এইটো বক্সত এন্টাৰ কৰিব তাৰ পাছত ইয়াত দি আছে গেট OTP আপুনি গেট OTP ত ক্লিক কৰিব তাৰ পাছত আপোনাৰ মোবাইল ফোনত এটা OTP আহিব ইয়াত আপুনি চাব পাৰিব মোৰ OTP টো আহি গৈছে সেই OTP টো আপুনি এইটো বক্সত এন্টাৰ কৰিব তাৰ পাছত এই ক্যাপচা কোডটো আপুনি তলৰ বক্সত এন্টাৰ কৰিব তাৰ পাছত ইয়াত দি আছে সাইন ইন আপুনি সাইন ইনত ক্লিক কৰিব সাইন ইনত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি আপোনাৰ কমপ্লিট ডিটেইলছসমূহ ইয়াত আপুনি প্ৰথম চেক কৰিব পাৰিব ইয়াত আপুনি এটা কথা মন কৰিব ইয়াত আপুনি চাব পাৰিব ইয়াত দি আছে ষ্টেটাস যদি আপোনাৰ এক্টিভ এনেকুৱা থাকে তেন্তে আপুনি পইচা লাভ কৰিব পাৰিব আপোনাৰ ষ্টেটাসটো এক্টিভ আছে আৰু যদি ইয়াত ৰিজেক্ট বা পেন্ডিং দেখুৱা তেন্তে আপোনালোকে ওয়েট কৰিব যদি ৰিজেক্ট হৈ যায় তেন্তে আপুনি কেতিয়া লাভ কৰিব নোৱাৰিব পইচা আৰু যদি আপোনাৰ পেন্ডিংত আছে তেন্তে আপোনাৰ আপলোড হৈ যাব তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে থ্ৰী লাইন আপুনি থ্ৰী লাইনত ক্লিক কৰিব থ্ৰী লাইনত ক্লিক কৰাৰ পাছত ইয়াত দি আছে ভিউ এপ্লিকেশন আপুনি ভিউ এপ্লিকেশনত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি প্ৰথম চাব পাৰিব ইয়াত দি আছে এপ্লিকেশন নাম্বাৰ ইয়াত আপুনি আপোনাৰ এপ্লিকেশন নাম্বাৰটো পাই যাব এইটো আপুনি ৰাখি ল'ব তাৰ পাছত আপুনি চাব পাৰিব আপুনি কেতিয়া টয়লেটৰ বাবে আবেদন কৰিছিল ইয়াত আপুনি সম্পূৰ্ণ ডিটেইলছসমূহ আপোনাৰ চেক কৰিব পাৰিব তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে ট্ৰাক ষ্টেটাস আপুনি ইয়াত যিমান এপ্লিকেশন এপ্লাই কৰিছিল যিমান ফৰ্ম আপুনি সাবমিট কৰিছিল ইয়াত কমপ্লিট গোটেইখিনি আহি যাব মই ইয়াত তিনিখন এপ্লাই কৰিছিলো তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে ট্ৰাক ষ্টেটাস আপুনি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ওয়েট কৰিব অলপ লোডিং হ'ব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব ইয়াত আপুনি চাব পাৰিব ষ্টেটাস দি আছে এইখিনি যদি আপোনাৰ পাছ হৈ যায় তেন্তে আপোনালোকে পইচা লাভ কৰিব পাৰিব ডাইৰেক্ট আপোনাৰ একাউণ্টত যদি জিঅ' টিকিং পাছ হৈ যায় তেন্তে আপোনাৰ একাউণ্টত পইচা লাভ কৰিব পাৰিব আৰু যদি আপোনাৰ প্ৰথম অপচনত এনেকুৱা ষ্টেটাস থাকি গৈছে তেন্তে আপোনালোকে দ্বিতীয় পদ্ধতিত আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব যে আপোনাৰ একাউণ্টত পইচা কেতিয়া সোমাব মই সেইটো প্ৰসেছ আপোনালোকক দেখুৱাই দিম এতিয়া ভিডিঅ' ডেসক্ৰিপশ্যনত আৰু এটা লিংক দি আছে সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজলৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি প্ৰথম চাব পাৰিব ইয়াত দি আছে পাব্লিক ফাইনান্সিয়েল মেনেজমেন্ট সিস্টেম দি আছে PFMS দি আছে ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে এই ৱেবছাইটটো চৰকাৰৰ অফিচিয়েল ৱেবছাইট হয় আৰু এইটো ৱেবছাইটত যিমান চৰকাৰী আঁচনি আছে গোটেই আঁচনিসমূহৰ পইচা ইয়াত চেক কৰা হয় তাৰ পাছত আপুনি তলপিনে আহিব তলপিনে অহাৰ পাছত এতিয়া আপোনাৰ পইচা চেক কৰাৰ বাবে আপুনি প্ৰথম চাব পাৰিব ইয়াত দি আছে নো ইয়ৰ পেমেন্টছ দি আছে ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ওয়েট কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব আপুনি তলপিনে আহিব তলপিনে অহাৰ পাছত ইয়াত প্ৰথম দি আছে বেংক ইয়াত ক্লিক কৰি আপুনি প্ৰথম আপোনাৰ বেংকৰ নাম সিলেক্ট কৰিব আপোনাৰ বেংকৰ নাম এন্টাৰ কৰিব যদি ইয়াত সিলেক্ট কৰিব নোৱাৰে তেন্তে আপুনি ডাইৰেক্ট নাম লিখি দিব ইয়াত আপোনাৰ বেংকৰ নামটো আপুনি লিখি দিব আপুনি টয়লেট আবেদন কৰাৰ সময়তে যিখন বেংক একাউণ্ট দিছিল আপোনাৰ সেই বেংক একাউণ্টৰ নাম প্ৰথম ইয়াত লিখিব তাৰ পাছত দি আছে ইন্টাৰ একাউণ্ট নাম্বাৰ ইয়াত আপোনাৰ একাউণ্ট নাম্বাৰটো এন্টাৰ কৰিব তাৰ পাছত ইয়াত দি আছে ইন্টাৰ কনফাৰ্ম একাউণ্ট নাম্বাৰ ইয়াত আকৌ আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো এন্টাৰ কৰিব ইয়াৰ পাছত তলত আহিব ইয়াত যেটো ক্যাপচা কোড দি আছে সেই ক্যাপচা কোড আপুনি তলৰ বক্সত এন্টাৰ কৰিব তাৰ পাছত ইয়াত আপুনি চাব পাৰিব ইয়াত দি আছে সেন্ড OTP অন ৰেজিষ্টাৰ মোবাইল নম্বৰ দি আছে ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ বেংক একাউণ্টৰ সৈতে যেটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইল নম্বৰত এটা OTP আহিব সেই OTP টো আপুনি ইয়াত এটা বক্স আহিব সেই বক্সত এন্টাৰ কৰি আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছত আপোনাৰ বেংক একাউণ্টত পইচা সোমাইছে নেকি বা কেতিয়া পইচা সোমাব যদি আপোনাৰ জিঅ' টিকিং পাছ হ'ল নে PFMS আপোনাৰ পাছ হৈছে নে নাই আপুনি ইয়াত কমপ্লিট ডিটেইলছখিনি আপোনাৰ চেক কৰিব পাৰিব আৰু লগতে আপুনি চেক কৰিব পাৰিব যে আপোনাৰ একাউণ্টত কেতিয়া পইচা সোমাব আপোনাৰ একাউণ্টত কিবা প্ৰবলেম আছে নেকি বা কোনো অসুবিধা আছে নেকি আপোনাৰ একাউণ্টত যে আপুনি পইচাখিনি এতিয়ালৈকে লাভ কিয় কৰা নাই আপুনি ইয়াত কমপ্লিট ডিটেইলছসমূহ আপোনাৰ চেক কৰিব পাৰিব সো ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল আৰু ইয়াত আপুনি এটা কথা মন কৰিব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব আপোনাৰ বেংক একাউণ্ট যদি আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক নাথাকে তেন্তে আপোনালোকে ইয়াত চেক কৰিব নোৱাৰিব মোৰ নাই সেইকাৰণে মই ইয়াত চেক কৰিব পৰা নাই আৰু যদি আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক আছে তেন্তে আপোনালোকে এনেকৈ চেক কৰিব পাৰিব দুটা পদ্ধতিত আপোনালোকে এনেকৈ চেক কৰিব পাৰিব যদি এইকেইটা আপোনাৰ ডান থাকে সাকসেছ থাকে তেন্তে আপোনালোকে পইচাখিনি লাভ কৰিব পাৰিব এইটো হ'ল একমাত্ৰ প্ৰসেছ আপোনালোকে এই প্ৰসেছত যদি চেক কৰে তেন্তে আপোনাৰ টয়লেটৰ পইচা লেট্ৰিনৰ পইচা কেতিয়া সোমাব আপোনাৰ একাউণ্টত কমপ্লিট ডিটেইলছসমূহ আপুনি ইয়াত চেক কৰিব পাৰিব